আজি মই উপস্থিত আছোঁ গৰঙা মন্দিৰত। হয়, এই গৰঙা মন্দিৰৰ কাষতে অভিনেত্ৰী বৰষানী বিষয়াৰ ঘৰ, লগতে তেওঁৰ ঘৰৰ এই মন্দিৰটো দেখাম। এইটো হৈছে গৰঙা মন্দিৰ আৰু এইটো হৈছে অভিনেত্ৰী বৰষানী বিষয়াৰ ঘৰ। আৰু মই দেখুৱাব খুজিছোঁ এই মন্দিৰৰ পৰিৱেশটো। এইটো চাওক গৰঙা মন্দিৰ, আৰু বহুত মানুহ আহিছে আজি এই গৰঙা মন্দিৰলৈ। মই ইফালে কথা পাব চেষ্টা কৰিম। আৰু আপুনি ক'ৰ পৰা আহিছে? আমি গুৱাহাটীৰ পৰা আহিছোঁ, উজান বজাৰত থাকোঁ। কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। বহুত দিনৰ মূৰত ইমান কৰোণা মহামাৰীৰ পিছত এই প্ৰথম ওলাইছোঁ আমি আহি পেলাই। খুবেই ভাল লাগিছে, এনেকুৱা মুকলি পৰিৱেশ। আৰু গৰঙা মন্দিৰৰ কথা বহুদিন শুনি আছিলোঁ, অহা নাছিলোঁ আগতে কেতিয়াও। তাৰ মাহাত্ম্য আমি শুনি আছিলোঁ, যিহেতু আমি উজান বজাৰৰে হয়। কাৰণ আমি জানিছিলোঁ যে গৰঙা মন্দিৰ উজান বজাৰৰ বিখ্যাত ব্যক্তি ক্ষীৰদাকান্ত বিষয়াই প্ৰতিষ্ঠা কৰিছিলে। সেইকাৰণে ভাবি আছিলোঁ আহিম বুলি, কিন্তু হোৱা নাছিলে। গতিকে আজি আহি আমি খুবেই ভাল লাগিছে। বিষ্ণু মন্দিৰ প্ৰণাম কৰিলোঁ বিষ্ণু দেৱতাৰ কাৰণে, ভাল লাগিলে। কেনেকুৱা লাগিছে গৰম? বৰ ভাল লাগিলে, কিমান ধুনীয়া মন্দিৰ। বৰষানী ঘৰ চিনি পাই নাই? আমাৰ ওচৰতে, আমি উজান বজাৰৰ পৰা আহিছোঁ। বৰ্তমান আপোনালোকে বাসিন্দা হয়, আগতে মোৰ ঘৰ আছিল। দেখুৱাইছোঁ, কেমেৰা দেখাই দিছোঁ। এই বৰষানী বিষয়াৰ ঘৰ এইটো হয়। আগতে তেওঁলোকে ইয়াতে আছিল, এতিয়া বৰ্তমান উজান বজাৰত থাকে। আপোনাৰ কেনেকুৱা অনুভৱ আহি, কেনেকুৱা লাগিলে? খুবেই ভাল লাগে, ইমান ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, বৰ ভাল লাগিলে। পিকনিক খোৱা নাই? নাই, পিকনিক নহয়, এনেই আমি মন্দিৰলৈকে পবিতৰা গৈছোঁ। কেনেকুৱা লাগিলে? খুব ভাল লাগিলে। মন্দিৰৰ পূজাৰী এজন আছে, তেওঁৰ লগত আমি কথা পাতিম বুলি কথা। কওকচোন, এই গৰঙা মন্দিৰটো কেতিয়া স্থাপিত কৰা হৈছে? এইটো বৰদাকান্ত বিষয়াই প্ৰতিষ্ঠা কৰিছিলে। আপোনাৰ নামটো? এইটো হ'ল বৰদাকান্ত বিষয়া। বৰদাকান্ত বিষয়াই এই মন্দিৰটো স্থাপন কৰিছিল। তাৰপিছত তেখেতে মানে আকস্মিক মৃত্যু, তৎপুত্ৰ ক্ষীৰদাকান্ত বিষয়াই 1973 চনৰ পৰা চলাই আছে। এইটো কিমান চনত মন্দিৰটো স্থাপিত কৰা হৈছিল? 1940 চনত। আপুনি এই মন্দিৰত কেতিয়াৰ পৰা জড়িত হৈছে? মই 80 চনৰ পৰা আছোঁ। 1980 চনৰ পৰা আছোঁ। 1980 চনৰ পৰা তেওঁ এই মন্দিৰত জড়িত হৈ আছে। আৰু কিমান ভক্তগণ ইয়াতে সমবেত হয়? এনেই যে লকডাউনত বন্ধ আছিল, এতিয়া বৰ্তমান খুলি দিয়াৰ পৰা মানে অজস্ৰখিনি মানুহ আহি আছে। দেউল হয়, 3 দিন 4 দিন কাৰ্যসূচী থাকে ইয়াত গৰঙা মন্দিৰত। আপোনালোকক দেখুৱাম। আৰু ইয়াত দেউলতহে মানুহৰ সমাগত হয়। যি আপোনাৰ দেউল যাত্ৰাত 3-4 দিনৰ ইয়াত প্ৰগ্ৰাম থাকে। দেউল ভাল লাগে ইয়াত থাকিলে, আহিলে। আৰু আপোনালোকক দেখুৱাম এই বিলখন, গৰঙা মন্দিৰ এখন বিল আছে, কাষতে এখন বিল আছে। বিলখন মই আপোনালোকক দেখুৱাম। আমাৰ মুকুন্দ সম্পূৰ্ণ পৰিৱেশ আপোনাক দেখুৱাই আছে, কেমেৰা পাৰ্চন দেখুৱাই আছে। এয়া চাওক, এই বৰষানী বিষয়াৰ ঘৰ। লগতে এতিয়া মই গৈ আছোঁ এই বিলৰ কাষলৈ। মই গৈ আছোঁ বৰ্তমান। এইখন হৈছে বিল, য'ত দেউলত প্ৰতি বছৰে এই বিলত পূজা কৰা হয়। ক'ৰ পৰা আহিছা? মই পানীখাইটিৰ পৰা আহিছিলোঁ। হয় নেকি? কেনেকুৱা লাগিছে গৰঙা মন্দিৰত? বহুত ভাল লাগিছে মানে দেখি কিনে। কি পিকনিক খাব আহিছেনে? মানে এনেই ফুৰিব আহিছিলোঁ, পিকনিক খাব এনে অহা নাই, জাষ্ট ফুৰিব আহিছিলোঁ মানে। ক'ৰ পৰা আহিছা? আমি একেলগে কি ক'বা, কেনেকুৱা লাগিছে আহি কিনে? বহুত ভাল লাগে। হয় নেকি? কি ক'ব এইফালে? আমি একেলগে আহিছোঁ, ভাল লাগিছে আহি ইয়াতে। চন্দ্ৰপুৰ পানীখাইটিৰ পৰা আহিছে ন? পানীখাইটিৰ পৰা আহিছোঁ। ভাল লাগিছে আহি?